বন্ধুসকল, আজি আমি আহিছোঁ হাজোৰ চন্দ্ৰমা হোটেলত। আৰু যদিহে আপুনি হাজোত আহে বা হাজোৰ মাজেৰে পাৰ হৈ যায়, তেতিয়া এই ৰেষ্টুৰেণ্টখনত যদি সোমাই একাপ চাহৰ আমেজ আপুনি লৈ পোৱা নাই, তেতিয়াহ'লে আপুনি বহুত কিবা কিবি মিছ কৰি আছে। এই ৰেষ্টুৰেণ্টখনৰ ভিতৰত কি কি আছে আপোনালোকক দেখুৱাম। এনেই সাধাৰণ দিনত আহিলে এনেকুৱাকৈ ভিডিঅ' কৰি থকা হয়তো সম্ভৱ নহ'ব, কিন্তু যিহেতু কৰোণাৰ সময় বা ৰাতিও বহুত হৈছে, সেইবাবে মানুহৰ সংখ্যা অলপ কমিছে, তথাপি চকীবিলাক ভৰ্তি হৈ আছে। আচৰিত, এই যিবিলাক আপুনি চকী দেখিছে গোটেইবিলাক ভৰ্তি হৈ থাকে। ইমান ডাঙৰ এটা হল, সেই গোটেই হলটো ভৰ্তি হৈ থাকে চাহ খোৱা মানুহেৰে। মানে ইমান জনপ্ৰিয়, ইমান মানুহৰ মাজত এইখন হোটেল চিনাকি, আচৰিত। হাজো এখন কাঁহ পিতলৰ বাবে বিখ্যাত ঠাই, আৰু তেনেকুৱা এখন ঠাইত আহি যদি আপুনি এনেকুৱা গৰম গৰম পুৰি প্লাষ্টিক বা কাগজৰ বাচনত খাব লগা হয়, ভাল লাগিব জানো? নিশ্চয় নালাগে। সেইবিলাকৰ প্ৰতি লক্ষ্য ৰাখি এই ৰেষ্টুৰেণ্টখনে বা হোটেলখনে আপোনালোকক এই পুৰিখন, সুন্দৰ পুৰিখন কাঁহৰ বাচনত দিয়াৰ ব্যৱস্থা কৰিছে। ইয়াৰ পিছত আমি আনটো কিটচেনত যাম, য'ত চাহ বনায়, অৰ্থাৎ যিটো বস্তুৰ বাবে এই ৰেষ্টুৰেণ্টখন বিশেষভাৱে বিখ্যাত। এই চাহৰ টেষ্টটো সাংঘাতিক। আৰু কিমান বিখ্যাত মই কোৱাৰ আগতে আপোনালোকে নিজে বুজি পাব ইয়াৰ পৰিৱেশটো চাই। চাওক, গামালাত গাখীৰ থৈ দিছে, এনেকৈ গাখীৰ থৈ এইবিলাক চাহ বনাব। কিমান ভাবক, কিমান চাহ বিক্ৰী হয়। আৰু 10 টকাত চাহৰ প্ৰেজেণ্টেশ্যনটো খুব ভাল, ইমান ধুনীয়া এটা কাপত দিব আপোনাক চাহটো, খাই ভাল লাগি যায় কিবা এটা। যেতিয়া আপুনি ক্লান্ত হৈ ভাগৰে যুগৰে অফিচৰ পৰা আহিব, এই চাহ কাপ যেতিয়া খাব, চব ভাগৰ নোহোৱা হৈ যাব। তাৰপিছত ঘৰত যাওক, আপুনি আৰাম কৰক। হাজো পঞ্চতীৰ্থ চাবলৈ যেতিয়া মানুহ আহে, বা পুৱামক্কা মাধৱত যেতিয়া মানুহ আহে, বিদেশী পৰ্যটক, দেশী পৰ্যটক, তেতিয়া চন্দ্ৰমাত সোমাই পিনে এসাঁজ খাই যাবই। আৰু এইখন আচলতে এই অঞ্চলটোৰ বেষ্ট ভাতৰ হোটেল বুলি ক'লে ভুল নহ'ব। ইয়াতে যিটো ভাত দিয়ে, প্ৰেজেণ্টেশ্যনটো খুব ভাল হয়, আপুনি যদি চাই গম পাব নিজে। কিন্তু আমি এতিয়া ভাত নাখাওঁ, বা ৰাতি হৈছে, ভাতৰ হয়তো নাথাকিব পাৰে। আমি কিবা এটা লাইট অৰ্ডাৰ কৰি দিওঁ। এনেই মেনুখনত বহুত আইটেম আছে। চ' চিকেন চাওমিন খাই লওঁ, খাই পিনে আমি আপোনালোকক আৰু কিছুমান কথা দেখুৱাম। 1986 চনত আমাৰ এইখন এষ্টাব্লিছ আৰম্ভণি হয়, ছেপ্টেম্বৰ। তাৰপিছৰ পৰা চলি আছে। আৰু 2007 পৰা যিটো আমাৰ কাষ্টমাৰ, সেই কাষ্টমাৰটো আপগ্ৰেড 2007 পৰা হৈ আছে। ষ্টিল আমাৰ ইয়াতে 71 কৰ্মচাৰী আছে, প্লাছ তলত যিখিনি আমাৰ কাষ্টমাৰ, সেই কাষ্টমাৰখিনি মন্দিৰ কেন্দ্ৰিক মানুহখিনি হয়, কাতি মাহত আৰু মাঘৰ মাহত। বাকী আমাৰ বৰপেটা, নলবাৰী ইটো চাইডত যিখিনি কাষ্টমাৰ, এইবুলিয়ে কৈ নহয়। অসমৰ যিখিনি মানুহ জানাই, গুৱাহাটীত আহিলে ভাত খাব ইয়াতে আহে। দিনত কাষ্টমাৰটো বহুত বেছি হয়। দিনত কাষ্টমাৰ ধেৰ। আমাৰ নেয়াৰ এবাউট 70 কেজি চাউল প্ৰায় ডেইলি বিক্ৰী হয়। আৰু কেনেকুৱা ধৰণৰ আইটেম থাকে দিনত? আমাৰতো মাছটো থাকে, মাছ মাংস দুটা কমন। মাছ দুটা থাকে, হয় ডাঙৰ মাছ যিটো আমাৰ ভকুৱা, বৰালি, আৰু জেনেৰেল মাছ, পঠাৰ মাংস, ব্ৰইলাৰ মাংস। তো আমাৰ এনে আমি চব কাঁহৰ কাঁহতে দিওঁ, কাঁহৰ ওপৰত কাঁহৰ বাতিও দিওঁ, তলত কিন্তু বাতিটো দিয়া নাই। কিন্তু বৰ্তমান যদি লকডাউনৰ কাৰণে কাঁহীৰ ওপৰত আকৌ ভোজপাত দি থকা হৈছে। এনে আমাৰ চব কাঁহৰ কাঁহী, পৰঠাৰো কাঁহৰ কাঁহী, ভাতৰো কাঁহৰ কাঁহী। কথাটো হ'ল, যেতিয়া মানুহে পুৱামক্কা বা পঞ্চতীৰ্থ দৰ্শনৰ বাবে আহে, তেতিয়া ভাল হোটেল ৰেষ্টুৰেণ্ট বিচাৰি নাপায়। কিন্তু এইখন আচলতে বেষ্ট ৰেষ্টুৰেণ্ট, হাজোৰ ভিতৰত বেষ্ট হোটেল। বিশেষকৈ ভাত খাবৰ বাবে এখন খুব সুন্দৰ হোটেল। আপোনালোকে যেতিয়াই হাজোত আহিব, তেতিয়া এইখনত সোমাই যাওক। আৰু যেতিয়া আপোনালোকে ভাগৰে যুগৰে অফিচৰ পৰা এই ৰাস্তাটোৰে গুচি যায়, নলবাৰী বৰপেটাৰ মানুহখিনিয়ে, তেতিয়া ইয়াতে এবাৰ সোমাই পিনে একাপ চাহ খাই চাওক, বহুত ফ্ৰেছ লাগি যাব। চ' এই ভিডিঅ'টোত আচলতে এইখিনিয়ে আছিল। ফুড ব্লগ এটা বনাব চেষ্টা কৰিছিলোঁ, কিন্তু ৰেষ্টুৰেণ্টখনক বেছি অলপ দেখুৱালোঁ, কাৰণ মানুহখিনিয়ে জনা উচিত হাজোত ভাল ৰেষ্টুৰেণ্ট আছে, ভাল হোটেল আছে। অৱশ্যে ইয়াতে লজিঙৰ সুবিধাটো নাই। যি নহওক, যদি ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে, পেজটো লাইক কৰি দিব, লগতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।